welcome back to another mini vlog. So আজি mini vlogত আপোনালোকক সকলোকৈ লৈ যাওঁ বলক আহক বৰগছ ৰিজৰ্টলে ৱেট এইটো আপোনালোকৰ কাজিৰঙা থকা বৰগছটো নহয় এয়া আপোনালোকক গোলাঘাটৰ বৰগছ যোনটো নেকি নতুনকৈ গোলাঘাটত খুলিছে সো আমি সকলোৱে ডিসাইড কৰিলো যে আমি ফটককে আজি তালে গৈ আহোঁগে বুলি যিহেতু মই কাইলে আপোনালোকক গুৱাহাটী যামগে সো গুৱাহাটী যোৱাৰ আগতে ভাবিলো যে এটা লগৰ ফটককে অলপ এনে ফুৰি আহোঁ বুলিকে সো আপোনালোকক বৰগছ ৰিজৰ্ট যোনটো নতুনকৈ ইয়াত খুলিছে গোলাঘাটত তাত খুলি সো এইটো সাইডে আপোনালোকৰ আছে তলত আছে ৰেষ্টুৰেণ্ট এণ্ড এয়া আপোনালোকৰ এন্ট্ৰি আপোনালোকে দেখিছে এয়া আপোনালোকৰ বহিবলৈ স্পেচ আছে এণ্ড এয়া আপোনালোকক খোৱা পেন ফ্ৰাইড ম'ম' তাৰপিছত আপোনালোকৰ ভেজ ফ্ৰাইড ৰাইচ আৰু আপোনালোকৰ পিজ্জা সো এয়া আপোনালোকৰ দেখিছে ফ্ৰাইজ চুনচুনি আছে গুডিবা তাৰপিছত আপোনালোকৰ মুগাজিন এণ্ড এইফালে আছে আপোনালোকৰ পৰি সো আমি সকলোৱে এয়া আপোনালোকক খালো বলো অকণমান এণ্ড আপোনালোকৰ ফুল ব্লগটো মই আপলোড দিম প্লিজ সেইটো চাব কিন্তু সেইটো চাবলৈ নাপাহৰিব এণ্ড এয়া মই অফক'ৰ্ছ সো এয়া মোকো অলপ এনেই অলপ উলিয়াই দিছে আৰু তাৰপিছত মই আপোনালোকক এইটো এনেই 1 মিনিটৰ আপোনালোকক কৰিছোঁ বাকী আপোনালোকে ফুল ব্লগটো চাব থেংকছ ফৰ ৱাচিং